সাধাৰণতে কি হয়, ঘৰত যেতিয়া বিভিন্ন ধৰণৰ ফল-মূল থাকে, দুদিনমান মন লগাই ফল-মূলবিলাক খোৱা হয়। তাৰ পিছত আৰু খাবলৈ মন নাযায়। আৰু যেতিয়া মন নাযায়, ফল-মূলবিলাকো লোকচান হৈ যায়, বেয়া হ'ব ধৰে। সেইকাৰণে ভাবিলোঁ আজি অলপ কাষ্টৰ্ডকে বনাই দিওঁ। তাৰ কাৰণে 3 চামুচ কাষ্টৰ্ড পাউডাৰ লৈ পিনে অলপ গাখীৰ দি ভালকৈ ফেটি ল'লোঁ ডাঠ হোৱালৈকে। আৰু এইফালে গাখীৰ দি তাত অলপ চেনি দিছোঁ। চেনি অকণমানে দিছোঁ, বেছি দিয়া নাই। মই বেছি মিঠা খাই ভাল নাপাওঁ। আৰু এইফালে কাষ্টৰ্ড পাউডাৰখিনি মিক্স কৰি পিনে ঠাণ্ডা হোৱালৈ ৰাখি দিলোঁ। লগতে এইফালে কাষ্টৰ্ডখিনি দিব পৰাকৈ সকলো ফল-মূল মই ধুনীয়াকৈ কাটি লৈছোঁ। মোৰ ওচৰত এইকেইটা ফল-মূলে আছিলে, মই তাকে কাটি লৈছোঁ। আপোনাৰ ওচৰত যি ফল থাকে তাকে দিব পাৰিব। আৰু এইফালে কথা এটা হ'ল নহয়, এইফালে মই অমিতাটো কাটি থাকোঁতে ভিতৰৰ পৰা কি বস্তু ওলালে, দেখি ভয় খাই গৈছিলোঁ। আপোনালোকে জানে যদি জনাবচোন। আৰু এইফালে কাষ্টৰ্ডখিনিৰ ওপৰত সকলোবিলাক ফল-মূল দি তাক ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই ৰেচিপিটো মোৰ ভণ্টিয়ে বাৰ বাৰ বিচাৰি আছিলে, তাৰ কাৰণে এই ৰেচিপিটো মই প্ৰস্তুত কৰিছোঁ। ভণ্টি, তুমি চাই জনাবা।